অন্য দিনাৰ দৰে আজি ওলাইছোঁ কলেজলৈ বুলি। যদিও ইউনিভাৰ্চিটি হ'ল, কলেজ বুলি ক'লেহে কিবা এটা আপোন আপোন ভাৱ আহে। প্ৰত্যেক দিনাখন যিহেতু লৰালৰিকৈ অহা হয়, একেবাৰে টাইম নহয় ভিডিঅ' বনাবলৈ। আজি অকণমান টাইম পাইছোঁ কাৰণে ভিডিঅ' এটিকে প্ৰস্তুত কৰিলোঁ। অফিচত ছিগনেচাৰ কৰি আহি ডাইৰেক্ট পালোহি ডিপাৰ্টমেণ্ট। আমাৰ ডিপাৰ্টমেণ্টটো অকণমান দেখুৱাই দিছোঁ। আৰু এইফালে আজি আমাৰ ডিপাৰ্টমেণ্টলৈ আলহী আহিছে, মানে মোক থ'বলৈ আহিছিলে। আৰু এইকেইদিন মোৰ একেবাৰে গা ভাল নহয়, মাত একেবাৰে ভঙা, আপোনালোকে হয়তো অকণমান ধৰিব পাৰিছেই। আৰু অকণমান যিহেতু লিখা লিখি কাম আছিলে, আহিয়ে সেইখিনি কৰি ল'লোঁ। আৰু আহিলে নহয় এইফালে আমাৰ দুপৰীয়া চাহকাপ। আমাৰ এই চাহকাপে যে সঁচাকৈ কিমান যে আমাক ৰিলেক্স ফিল কৰাই নহয়। তাৰপিছত এইফালে আকৌ আহিলোঁ আমাৰ নিউট্ৰিশ্যন লেবলে। আনন্দৰাইনো কি কৰিছে তাকে চাবলৈ আহিলোঁ। আৰু এয়া হৈছে আমাৰ মীনাক্ষী মেমক মই জোৰ জবজ কৰি মাতি আনিছোঁ, আহকচোন বোলো আজি মোৰ ভিডিঅ'ত ওলাওঁ। আৰু শেষত সকলোবোৰ ক্লাছ সামৰি 4:30 বজাত ওলাইছোঁ ঘৰলৈ বুলি। যিহেতু মোৰো অকণমান বজাৰ সমাৰ কৰিব লগা আছিলে আৰু বৌহঁতো আহিছে টাউনলৈ, গতিকে সকলোৱে সোমালোঁ বিশালত। আৰু সকলোৱে এটা এটা আইচক্ৰীম খাই আজিৰ দিনটোৰ সামৰণি মাৰিলোঁ।